হাই গাইজ, কি খবৰ আপোনালোকৰ? আজিৰ ব্লগটো অলপ স্পেচিয়েল হ'বলৈ গৈছে, কাৰণ আজি আমি যাত্ৰা কৰিম ট্ৰেইনত আৰু দুলিয়াজান ষ্টেচনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তেনেহ'লে ব্লগটো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ। তো গাইজ, আজি আমি যাত্ৰা কৰিম 05968 লিডুৰ পৰা ৰংগিয়ালৈকে যোৱা ৰংগিয়া এক্সপ্ৰেছত। আৰু এই ট্ৰেইনখন সপ্তাহত অকল 3 দিন চলে আৰু ইয়াৰ ৰাইট টাইমটো হৈছে 7 AM। তেনেহ'লে আহক ব্লগটো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ। সো গাইজ, আমাৰ ৰংগিয়া এক্সপ্ৰেছ আহি পাই গ'ল 1 নম্বৰ প্লেটফৰ্মত শিলিগুৰি লোক'মোটিভৰ লগত। সো গাইজ, আমাৰ জাৰ্ণিটো আৰম্ভ হৈ গ'ল দুলিয়াজান ষ্টেচনৰ পৰা আৰু আজি মই গৈ আছোঁ লংকা আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে নাহৰকটীয়া ষ্টেচন। তো লগ পাম ডাইৰেক্ট নাহৰকটীয়া ষ্টেচনত। তো গাইজ, আহি পালোঁ নাহৰকটীয়া ষ্টেচন আৰু ইয়াৰ ষ্টেচন কোডটো হৈছে NHK আৰু তাৰ নেক্সট ষ্টপটো হৈছে নামৰূপ ষ্টেচন। তো লগ পাম ডাইৰেক্ট নামৰূপ ষ্টেচনত। তো গাইজ, স্বাগতম জনাইছোঁ নামৰূপ ষ্টেচনত আৰু নামৰূপ ষ্টেচনৰ কোডটো হৈছে NAM। আৰু গাইজ, আমাৰ ট্ৰেইনখন এৰি দিলে নামৰূপ ষ্টেচনৰ পৰা আৰু ইয়াৰ পিছত ডাইৰেক্ট লগ পাম বজু। Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never তো গাইজ, স্বাগতম জনাইছোঁ বজু ষ্টেচনত আৰু ৰেলৱেৰ হিচাপ মতে আমি আহি এণ্টাৰ কৰি দিলোঁ চৰাইদেউ ডিষ্ট্ৰিক্টত আৰু বজু ষ্টেচন কোডটো হৈছে BOJ। তো লগ পাম তাৰ নেক্সট ষ্টপত। We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. Lions gonna come. The birds have just begun. We will always take a step. শিমলগুৰি জংচন আৰু এইখন হৈছে শিমলগুৰিৰ 1 নম্বৰ প্লেটফৰ্ম। Let's go back to when we
তো গাইজ স্বাগতম জনাইছোঁ শিমলগুৰি জংচনত। জংচন পইণ্ট সেইকাৰণে কাৰণ ইয়াৰ পৰা এটা লাইন গৈছে শিৱসাগৰ ফালে আৰু এটা লাইন গৈছে গুৱাহাটী ফালে। তেনেহ'লে বলক নেক্সট ষ্টপত লগ পাম। তো গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে শিমলগুৰি জংচনৰ পৰা আৰু শিমলগুৰি জংচনৰ ষ্টেচন কোডটো হৈছে SLGR। Let's all take a roll. তো গাইজ আহি পালোঁ নামতিয়ালি আৰু ৰেলৱেৰ হিচাপ মতে আমি এতিয়া আমাৰ যাত্ৰাৰ 100 কিলোমিটাৰ যাত্ৰাটো কমপ্লিট কৰি দিলোঁ আৰু তাৰ নেক্সট ষ্টপটো হৈছে আমগুৰি জংচন। তো লগ পাম ডাইৰেক্ট আমগুৰি জংচনত। চ' গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে নামতিয়ালিৰ পৰা আৰু নামতিয়ালিৰ ষ্টেচন কোডটো হৈছে NMT। আমগুৰি জংচন আৰু এইখন হৈছে আমগুৰিৰ 1 নম্বৰ প্লেটফৰ্ম। তো গাইজ স্বাগতম জনাইছোঁ আমগুৰি জংচনত আৰু ৰেলৱেৰ হিচাপ মতে আমি এতিয়া আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু আমগুৰিৰ ষ্টেচন কোডটো হৈছে AGI। চ' গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে আমগুৰি জংচনৰ পৰা আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে মৰিয়ানী জংচন। তো লগ পাম ডাইৰেক্ট মৰিয়ানী জংচনত। মৰিয়ানী জংচন আৰু এইখন হৈছে মৰিয়ানী জংচনৰ 1 নম্বৰ প্লেটফৰ্ম আৰু এতিয়া টাইম হৈ আছে 9:54। তো গাইজ স্বাগতম জনাইছোঁ মৰিয়ানী জংচনত। ৰেলৱেৰ হিচাপ মতে আমি এণ্টাৰ কৰি দিলোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ মৰিয়ানী জংচনত। জংচন পইণ্ট এই কাৰণে কাৰণ ইয়াৰ পৰা এটা লাইন গৈছে যোৰহাটৰ ফালে আৰু এটা লাইন গৈছে গুৱাহাটী ফালে, মানে আমি এতিয়া যোনফালে যাম আৰু ইয়াৰ ষ্টেচন কোডটো হৈছে MXN। আৰু গাইজ
এইটো লাইনত আহি আছে অৱধ আছাম এক্সপ্ৰেছ শিলিগুৰি ডিজেল লোক'ম'টিভৰ লগত। আৰু গাইজ এইখন ট্ৰেইন সদায় চলে আৰু অৱধ আছাম এক্সপ্ৰেছে টোটেল ডিষ্টেঞ্চ কভাৰ কৰে 1452 কিলোমিটাৰ আৰু ইয়াৰ টোটেল স্পীডটো হৈছে 46 কিলোমিটাৰ পাৰ আৱাৰ। তো গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে মৰিয়ানী জংচনৰ পৰা আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে তিতাবৰ আৰু তাৰপিছত হৈছে ফৰকাটিং জংচন। তো তিতাবৰ স্কিপ কৰি দিম, লগ পাম ডাইৰেক্ট ফৰকাটিং জংচনত। ফৰকাটিং জংচন আৰু এইখন হৈছে ফৰকাটিং জংচনৰ 1 নম্বৰ প্লেটফৰ্ম। তো গাইজ স্বাগতম জনাইছোঁ ফৰকাটিং জংচনত। ৰেলৱেৰ হিচাপ মতে আমি আহি সোমাই গ'লোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ফৰকাটিং জংচনত। জংচন পইণ্ট সেইকাৰণে কাৰণ ইয়াৰ পৰা এটা লাইন গৈছে গোলাঘাট হৈ যোৰহাটৰ ফালে আৰু এটা লাইন গৈছে গুৱাহাটী ফালে আৰু ফৰকাটিঙৰ ষ্টেচন কোডটো হৈছে FKG। চ' গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে ফৰকাটিঙৰ পৰা আৰু ইয়াৰ পাছত ডাইৰেক্ট লগ পাম চৰুপাতাৰত। চ' গাইজ স্বাগতম জনাইছোঁ চৰুপাতাৰলৈ আৰু এইখন হৈছে চৰুপাতাৰৰ 1 নম্বৰ প্লেটফৰ্ম আৰু চৰুপাতাৰৰ ষ্টেচন কোডটো হৈছে SZR। তো গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে চৰুপাতাৰৰ পৰা আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে বোকাজান। তো লগ পাম ডাইৰেক্ট বোকাজানত। গাইজ এতিয়া টাইম হৈ আছে 12:05 আৰু আপোনালোকক স্বাগতম জনাইছোঁ বোকাজানলৈ আৰু ৰেলৱেৰ হিচাপ মতে আমি আহি ইণ্টাৰ কৰি দিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। চ' গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে বোকাজানৰ পৰা আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে ডিমাপুৰ। তো লগ পাম ডাইৰেক্ট ডিমাপুৰত আৰু বোকাজানৰ ষ্টেচন কোডটো হৈছে BXJ।
তো গাইজ স্বাগতম জনাইছোঁ ডিমাপুৰলৈ। ৰেলৱেৰ হিচাপ মতে আমি এতিয়া সোমাই গ'লোঁ নাগালেণ্ড ৰাজ্যত, মানে অসমৰ বাহিৰত। আৰু ডিমাপুৰৰ ষ্টেচন কোডটো হৈছে DMB। আৰু ইয়াৰ নেক্সট ষ্টেপটো হৈছে ডিফু। তো লগ পাম ডাইৰেক্ট ডিফু ষ্টেচনত। Enemies ahead! Impressive. I walked down this road slowly. The fact that I was on was lonely. Starting to forget who I was. Losing the person. Scared of you, no. I just wanted to hold me. Tell me I'm the only one you could love. স্বাগতম জনাইছোঁ ডিফু ষ্টেচনত। ৰেলৱেৰ হিচাপ মতে আমাৰ যাত্ৰাটো 285 কিলোমিটাৰ কমপ্লিট হৈ গ'ল। আৰু ডিফুৰ ষ্টেচন কোডটো হৈছে DPU। তো গাইজ ডিফু ষ্টেচনৰ প্ৰাকৃতিক সৌন্দৰ্যটো চোৱা না, কিমান ধুনীয়া। আৰু তাৰ পিছৰ ষ্টপটো হৈছে লামডিং জংচন। তো লগ পাম ডাইৰেক্ট লামডিং জংচনত। I'm scared. লামডিং জংচন। আৰু এইখন হৈছে লামডিং জংচনৰ 2 নম্বৰ প্লেটফৰ্ম। তো গাইজ স্বাগতম জনাইছোঁ লামডিং জংচনত। জংচন পইণ্ট সেইকাৰণে কাৰণ ইয়াৰ পৰা এটা লাইন গৈছে শিলচৰ ফালে আৰু এটা লাইন গৈছে গুৱাহাটী ফালে। আৰু লামডিঙৰ ষ্টেচন কোডটো হৈছে LMG। চ' গাইজ আমাৰ ট্ৰেইনখন এৰি দিলে লামডিং জংচনৰ পৰা। আৰু ইয়াৰ নেক্সট ষ্টপটো হৈছে লংকা। তো লগ পাম ডাইৰেক্ট লংকাত। তো ফাইনেলি গাইজ আহি পাই গ'লোঁ লংকা। আৰু ইয়াৰ ষ্টেচন কোডটো হৈছে LNK। তো গাইজ আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু যদি ভাল লগা নাই একো নহয়,